গাইজ মই আজি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট কিছুমান নোটছ আনিছোঁ অসম পুলিচৰ বাবে আৰু এইবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয়। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু কাৰণ এই পিডিএফটো মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা যাই কিনে ডাউনলোড কৰি চাব পাৰিব। 1 নম্বৰটো হৈছে কাউন্সিল অফ ষ্টেটিছ নামাকৰণ কৰা হ'ল। ইয়াত 4টা উত্তৰ দিয়া আছে। কোনে নামাকৰণ কৰিছিল? ৰাজ্যসভা, অৰ্থাৎ চি নম্বৰটো শুদ্ধ উত্তৰ। 2 নম্বৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো যে লোকসভাৰ নিৰ্বাচিত সদস্য, বি নম্বৰ যে ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, চি নম্বৰ যে বিধানসভা পৰিষদ নিৰ্বাচিত সদস্য আৰু ডি নম্বৰ যে বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াত 4টা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। 3 নম্বৰটো হ'ল যে মনোপলি শব্দৰ সৈতে যুক্ত কৰা। মনোপলি শব্দটো কোনটোৰ লগত যুক্ত হৈ আছে? অৰ্থাৎ এ নম্বৰটো যে পুঁজিবাদ, বি নম্বৰটো যে সমাজবাদ, চি নম্বৰ যে কমিউনিজম, ডি নম্বৰটো হৈছে যে মিশ্ৰ অৰ্থনৈতিক। অৰ্থাৎ এই 4টা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো পুঁজিবাদ। 4 নম্বৰটো কোনখন ইয়াত তালিবিয়া হ'ব, মই খ দি দিছোঁ। কোনখন দেশ BIMSTECৰ সদস্য নহয়? ইয়াত শুদ্ধ উত্তৰটো যে ডি নম্বৰটো কিৰ্গিস্তান। 5 নম্বৰটো হৈছে যে ৰাজ্যসভাৰ সভাপতি কোন? ইয়াত 4টা উত্তৰ দিয়া আছে। এই 4টা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো ভাৰতৰ উপৰাষ্ট্ৰপতি। ইয়াত 6 নম্বৰটো দিয়া হৈছে অজন লেয়াৰত হলছ হোৱাৰ কাৰণ কি? ইয়াত 4টা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰটো। ইয়াৰ কাৰণে অজন লেয়াৰত হলছ হোৱাৰ কাৰণ, এইটোৰ কাৰণেই হয় অজন লেয়াৰত হলছ হয়। 7 নম্বৰটো হৈছে অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো কামৰূপ গ্ৰাম্য, ডি নম্বৰটো শুদ্ধ উত্তৰ। 8 নম্বৰটো হৈছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ চণ্ডীগড়, বি নম্বৰ পুডুচেৰী, চি নম্বৰ লাডাখ আৰু ডি নম্বৰ দমন আৰু দিউ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো লাডাখ। নামঘোষা কোনে ৰচনা কৰিছিল? এইটো আমি সকলোৱে জানো। এ নম্বৰটো শুদ্ধ উত্তৰ মাধৱদেৱ। 10 নম্বৰ যে কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰ শুদ্ধ উত্তৰটো হৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালা, অৰ্থাৎ চি নম্বৰটো শুদ্ধ উত্তৰ। ভাস্কৰ বৰ্মনে সৰ্বদিনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ যে বায়ু, বি নম্বৰ যে বৰণ, চি নম্বৰ যে মেঘদূত আৰু ডি নম্বৰ হংসবেগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰ যে হংসবেগ। 12 নম্বৰটো হৈছে যে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল। ইয়াত 4টা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো চুকলেংমুং গডগায়ৰ ৰজা হৈছে ৰজা হ'ব, চাম মিষ্টেক হৈছে। 13 নম্বৰটো হৈছে 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। এইটো আমি সকলোৱে জানো, জয়মতী। এ নম্বৰটো শুদ্ধ উত্তৰ। 14 নম্বৰটো হৈছে যে এটা কোঠালিত যদি বহুসংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব? ইয়াত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। এইটো সঁচাই হ'বই। 15 নম্বৰটো হৈছে যে তোমাক ডক্তৰে 7টা কেপচুল দি 2 ঘণ্টা মূৰে মূৰে খাবলৈ দিলে। এতিয়া কিমান সময় তোমাৰ কেপচুল শেষ হৈ যাব? ইয়াত 4টা উত্তৰ দিয়া আছে। 14 ঘণ্টা, 13 ঘণ্টা, 12 ঘণ্টা আৰু ডি নম্বৰটো 51। ইয়াৰ শুদ্ধ উত্তৰটো 14 ঘণ্টা। মোৰ হিচাপত 14 ঘণ্টা নহয়, 14 ঘণ্টাই হ'ব। মাধৱদেৱৰ ক'ত জন্ম হৈছিল? এইটোতো আমি সকলোৱে জানো, লেটেকু পুখুৰী, অৰ্থাৎ চি নম্বৰটো শুদ্ধ উত্তৰ। 17 নম্বৰ যে কলম ডি আৰু ইৰ মাজত 3টা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো চিলেক্ট কলম ই। হেডাৰ এণ্ড ফোটেৰ কোনটো মেম্বৰ পৰা তুমি ইণ্টাৰেষ্ট কৰিবা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো ইণ্টাৰেষ্ট মেনু। 19 নম্বৰটো হৈছে যে ৰ এণ্ড কলমৰ সম্বন্ধ কোৱা। ইয়াত 4টা উত্তৰ দিয়া আছে, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো চেল।
20 নম্বৰটো যে FIASCO শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা। ইয়াত 4টা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো ডেষ্টাৰ। 21 নম্বৰটো হৈছে যে বাক্যম বা নৃত্য কাৰ হয়। ইয়াত 4টা জাতি দিছে, জনজাতিৰ নাম দিছে কাৰ্বি, টিবা, চি নম্বৰ হৈছে বড়ো, দুই নম্বৰ হৈছে ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো ৰাভা। 22 নম্বৰটো হৈছে তলৰ কোনটো শব্দৰ পুলিংগৰ ৰূপত প্ৰয়োগ নহয়, পুলিংগৰ লগত প্ৰয়োগ নহয়। ইয়াত 4টা উত্তৰ দিয়া আছে, কুবা, বাঘ, শিপিনী, মিতা। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে শিপিনী, চি নম্বৰটো। 23 নম্বৰটো হৈছে তলৰ কোনটো পদে এক বাচনাত্মক অৰ্থ ব্যৱহাৰ হয়। ইয়াত 4টা উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো। সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো। ইয়াত 4টা উত্তৰ দিয়া আছে, 4টা উত্তৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো সকল। 25 নম্বৰটো হৈছে যে PRUDENT শব্দটো প্ৰায় বিপৰীত শব্দটো বিচাৰি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ফলছ, পুলিচ। ভিডিঅ'টো যদি আপোনালোকৰ যদি ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ মান বহুত ধৰণৰ ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। কাৰণ মই আপোনালোকে জানেই নতুন ইউটিউবাৰ,